টেষ্টিং হ'বলৈ গৈছে, হেল্পফুল হ'বলৈ গৈছে। কাৰোবাৰ যদি চুলি সৰা আৰম্ভ কৰিছে, তো হে গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আজিৰ ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, আপোনালোকৰ হেল্পফুল হ'বলৈ গৈ আছে। মই আজি আপোনালোকৰ লগত এনেকুৱা এটা হোম ৰেমেডি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, যিটোৱে আপোনালোকৰ বহুত বেছি হেল্প কৰিব। গতিকে চাই থাকক, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। আৰু আজিৰ ভিডিঅ'টো বিশেষকৈ সেইসকল লোকৰ বাবে বেছিকৈ হেল্পফুল হ'ব, যিসকলৰ আগৰ পৰা চুলি সৰি আছে বা এতিয়া সৰিবলৈ আৰম্ভ কৰিছে। আৰু আজি বহুত বেছি গৰম পৰিছে। হোম ৰেমেডিটো তৈয়াৰ কৰাৰ আগতে অকণমান স্কিন কেয়াৰো কৰি লওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইফালে লৈছোঁ মই পিচ নেমু আৰু লৈছোঁ এয়া চেনি। এতিয়া নেমু পিছত মই চেনি অকণমান লগাই ল'ম। এয়া দেখিছে, ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া চেনি লগাই লৈছোঁ। এতিয়া ধুনীয়াকৈ মাছাজ কৰি দিম মই। আৰু এতিয়া নৰ্মেল পানীৰে মুখখন ধুই মচি ল'লোঁ। আৰু এয়া দেখিছে মুখখন কি ধুনীয়া চাফা লাগিছে। এইফালে আমাৰ ধুনু বেটাকো স্কুল যাবৰ বাবে ৰেডি কৰি দিলোঁ আৰু এইফালে ময়ো ৰেডি হৈ ল'লোঁ। আৰু এতিয়া দুয়োটাই খোজকাঢ়ি তুলুং ভুতুংকৈ গৈ আছোঁ আৰু স্কুল। আৰু এইফালে দেখিছেনে আমাৰ নতুন ঘৰটো এতিয়া প্ৰায় 70% সম্পূৰ্ণ হৈছে, 30% সম্পূৰ্ণ হ'বলৈ বাকী আছে। আৰু এইফালে দেখিছে দৰ্জা আৰু খিৰিকী লগোৱাই নাই। নতুন ঘৰটো বনালে ঘৰ বনোৱাৰ নামত বহুত বস্তুৰ ক্ষতি। আৰু এইফালে দেখিছে এইটো ফেংচুই অৱস্থা নোহোৱা হৈ গৈছে। ঘৰ বনোৱাতে পৰি ভাঙি গ'ল অকণমান। এইফালে নতুন অৱস্থাই নাই। ফেংচুই ঘৰত থাকিব লাগে, তেতিয়া ঘৰলৈ ধন টকা পইচা আহে বুলি কয় মানুহে। আৰু এতিয়া লৈছোঁ এটা মই পিঁয়াজ। মই যিটো হেয়াৰ ফল হোম ৰেমেডি তৈয়াৰ কৰিব বিচাৰিছোঁ তাৰে মেইন সামগ্ৰীটোৱে হৈছে পিঁয়াজ। আৰু এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ ৰুকি লৈছোঁ। ৰুকি লৈ মই ইয়াৰ পৰা ৰসখিনি উলিয়াই ল'ম। পিঁয়াজৰ ৰসখিনি উলিওৱা হোৱাৰ পিছত মই ইয়াতে এড কৰিম এচামুচ হেয়াৰ অইল। এতিয়া মই পিঁয়াজৰ ৰসখিনি আৰু হেয়াৰ অইলখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম, যেতিয়ালৈকে মিক্স হৈ নাযায় দুয়োটা। আৰু এতিয়া মই চুলিখিনি দুটা ভাগত ভাগ কৰি লৈ চুলিৰ গুৰিয়ে লগাই দিম। আৰু এতিয়া চুলিৰ গুৰিয়ে লগোৱা হোৱাৰ পিছত মই এতিয়া ধুনীয়াকৈ মাছাজ কৰি ল'ম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব আৰু প্লিজ শ্বেয়াৰ কৰি দিব। আকৌ নেক্সট এটা ভিডিঅ' লৈ আহি আপোনালোকক লগ পাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।